গোৰেশ্বৰ কলেজৰ ষ্টেডিয়াম চাওক, পানীৰে ভৰি আছে, পুৰা সাগৰ নিচিনা হৈ আছে। পুৰা সাগৰে আৰু ধৰিবই নোৱাৰে ষ্টেডিয়ামে নে কি। এই গল্পষ্টটো নহ'লেতো পুৰা ধৰিবই নোৱাৰিলেহেঁতেন মানুহবিলাকে। কেনেকুৱা মানে সাগৰৰ ৰূপত কিবা হৈ আছে ফিল্ডখন। কি ক'ম আৰু, ইমান পানী, ইমানেই বৰষুণ দিছে, আচৰিত লাগিছে এইবাৰ। কি ক'ম আৰু। গোৰেশ্বৰ কলেজ ৰোড, গোৰেশ্বৰ কলেজ, কলেজৰ সুবিধাৰ ঘৰ ইয়াতে ঘৰ থাকে, আপোনালোকক দেখাই আছোঁ। ঘৰৰ ভিতৰত পানী সোমাই গৈছে, মানুহ থাকিব পৰা নাই, ওলাই গ'ল এতিয়া। ইমান দূৰ যাবলৈ ভয়ে লাগে এতিয়া। কলেজৰ এই অৱস্থা চাওক, গোৰেশ্বৰ কলেজৰ অৱস্থা কি ক'ব। ৰাস্তাৰ বিষয়ে আৰু ক'ব লগা নাই আৰু ইয়াত, মানে পানীৰ তলত পুৰা ৰাস্তা, কলেজ পুৰা পানীৰ তলত বুৰ যাই আছে। গোৰেশ্বৰ কলেজ এই অৱস্থা, পানী চাওক, পানী গোৰেশ্বৰ কলেজত পানী চাওক, এইফালে চাওক এইটো ৰাস্তা পুৰা ৰ'দ, পুৰা পানীৰে ভৰ্তি হৈ আছে। এইফালে পুৰণা CRP কেম্প অফিচ আছিলে, এইটো মানে CRP কেম্প আছিলে, পুৰা পানীৰ তলত বুৰ যাই আছে। পানী চাওক, পুৰা পানী চাওক, পানী চাওক, পুৰা পানী আৰু পানী। ভিতৰত সোমাই আহিছোঁ, পিছফালে হৈ গৈছে, পানী উঠিবলৈ বাকী নাই আৰু উঠিছে প্ৰায়। এতিয়া অকণমান যদি আৰু আজি দিনটো যদি বৰষুণ দিয়ে না, পানী পূৰা সোমাই যাবগৈ ভিতৰত। পানী পূৰা মানে কি ক'ম আৰু। গোৰেশ্বৰ আৰু ৰঙিয়া সংযোগী পথ পানীৰে ভৰি আছে পুৰা। চাই লওক আপোনালোকে কেনেকুৱা পৰিস্থিতি। পানী মানে ইমানেই বৰষুণ দিছে যে পানী মানে কোনো কমাৰ চান্সেই হোৱা নাই। ইমান পানী বাঢ়ি আছে, বেছিও বেছি হৈ যায় আছে পানী। গতিকে মানুহখিনি কিমান কষ্টকৈ অহা যোৱা কৰিছে, মানে কি ক'ম আৰু, ভাবি পোৱা নাই। চবফালে পানী ইমান বেছি হৈ গ'ল পানী, মানে হঠাৎকৈ কি আচৰিত বৰষুণ দিছে এইবাৰ, মানে ধৰিবই পৰা নাই। আগৰ বছৰ কোনো কেতিয়াও দেখা নাছিলোঁ এনেকুৱা বৰষুণ পানী, কিন্তু এইবাৰ ফাৰ্ষ্ট দেখিছোঁ পানী এইবাৰ। গাড়ী নিনো দে, পথাৰত মানে এনেকুৱা হৈছে, পথাৰত মানে পূৰা নদীৰ পানী সোমাই গ'ল, পূৰা মেটেকা আহি পূৰা জমা হৈ গ'ল। তেতিয়া গম পোৱা যায়, মেটেকা যেতিয়া আহে তেতিয়া গম পোৱা যায় নদীৰ পানী আহি গ'ল। মানে এতিয়া পথাৰখন এনেকুৱা লাগি আছে সাগৰে নে পথাৰে নে নদী, একো ধৰিবই পৰা নাই। মানে এইফালে সন্ধিয়াও হৈছে, মানে খোজকাঢ়ি আহি আছোঁ, গাড়ীও আনিব নোৱাৰোঁ, চাইকেলো নিব নোৱাৰোঁ। মানে কেনেকৈ কি ৰিক্সত লৈ যাম, ৰাস্তাও তলত পানীৰ তলত কি থাকে ধৰিব নোৱাৰে। সেইটো গতিকে খোজকাঢ়ি আহিছোঁ, এই বেষ্ট আইডিয়া। আপোনালোকে কেনেকুৱা মানে পানী, ইমান পানী হৈছে, আচৰিত লাগিছে। মাছ মাৰিছে কোনে, কি কৰিছে নাজানো, কিন্তু ধান ৰোৱাবিলাক যে কি হৈ গ'ল পানীৰ তলত, এতিয়া কেনেকুৱা পৰিস্থিতি আছে, মানে কঠীয়া চঠীয়া চব বুৰ গৈ গ'ল। কিছুমানে ধান ৰুইছিলে নতুনকৈ,
মানে চব পানীয়ে ৰৈ গ'ল নে পানী তলতে কি হৈ আছে মানে একো ধৰিবই নোৱাৰি এতিয়া মানে পানী কমাৰ পিছতে গম পোৱা যাব যে কেনেকুৱা পৰিস্থিতি আছে খেতি কি বুলি ক'ম আৰু ৰাস্তা বনাইছে নতুনকৈ গোটেই বুৰাই দিছে ৰাস্তা মানে এইটো ৰাস্তা বনালেই পানী আহে এইটো আমাৰ এইটো যিটো গড়েশ্বৰ আমাৰ গাঁৱৰ পৰা যিটো গড়েশ্বৰ টাউনলৈ যোৱা ৰাস্তা মেইন ৰোড সেইটো প্ৰত্যেকবাৰ যিমানবাৰ বনাইছে ন সিমানবাৰে পানী আহে এইবাৰ বনাইছে এইবাৰো আকৌ পানী আহিলে আগত বনাইছে আগতো পানী আহি মানে কামটোৱে বন্ধ হৈ থাকিলে আকৌ এইবাৰ নতুনকৈ বনাইছে আকৌ এইবাৰো পানী আহিছে মানে ৰাস্তাটো হ'বই নিদিয়ে আচৰিত লাগে